দেখিছে নাই চব আজি মানুহৰ বিহু নহয় চব ৰেডি আমি এতিয়া ক'ৰবাত ফুৰিবলৈ যাম আৰু ক'ত যাম কি কৰিম গোটেইখিনি আপোনালোকক দেখুৱাম এইফালে আমাৰ ৰাইজ ৰেডি দেখিছে চব আধা ৰেডি এতিয়া খোপা বন্ধা প্ৰচেছ চলি আছে এইফালে আমাৰ ধদৌ অকণমান দৌৰলৈ যা এই দেখিছে নাই ৰেডি হৈ গৈছে কিমান ধুনীয়া লাগিছে দেখিছে নাই ধদৌ এইফালে চেহেৰাটো দেখা চাওঁ আইজনী আমাৰ আইজনী ৰেডি আধা কাম বাকী আছে এইজনী মা এই ৰেডি হৈ আছে দেখিছে নাই এইজনী বনু এইটো ৰূপান্তৰ অঁ এইটো আমাৰ ধদৌ এইটো ইয়াক ধদৌক চবেই চিনিয়ে পায় আজিকালি এখেতে কি কৰি আছে আঙুলি চুপি আছে আঙুলি চুপি খাই আছে অঁ এইয়া হুঁচৰি আমাৰ এতিয়া ৰাইজবিলাক ৰেডি হৈ আছে আৰু ৰেডি হৈ থকাৰ মাজতে আহিলে এই সৰু সৰু ল'ৰা ছোৱালী কেইটাৰ বিহু যায় এয়া চাওকচোন সৰু সৰু ধুনীয়া ধুনীয়া নাচনী এই পোৱালীজনী দেখিছে নহয় নাচি মেলি তাই ভাগৰ লাগিলে ইফালে সিফালে কৰি পিং পাৰাং কৰি ঘূৰি ফুৰিছে আৰু ইয়াত চাওক সিহঁতে বিহু নাচি আছে এফালে মায়ে শৰাই লৈ আহিলে আৰু বাচ্চাকেইটা কিমাননো নাচিব মা তলত বহিব নোৱাৰে সেইকাৰণে এতিয়া শৰাই দিবলৈ আহিছে জিতু বাচ্চাকেইটা কিমান ধুনীয়াকৈ আশীৰ্বাদ দিছে শুনিছে নে এইজন নাচনী আমনি লাগিলে বিহু বতৰত চব ৰেডি দেই এজনী মামু ৰেডি এজনী আমাৰ ভনীকণ ৰেডি এইজনী আমাৰ অকণমানজনী শুই আছে এইজনী ৰশ্মি এফালে ৰেডি আৰু ড্ৰাইভাৰটো এফালে ৰেডি যাওঁকে বাকী মানুহে ৰেডি হ'ব পৰা নাই এয়া যেনে তেনে আমি ৰেডি হৈ গলো আৰু দেই এতিয়া যিটোৱে গাড়ী চলাইছে কিনাৰত মই আৰু পিছফালে মা আৰু দাদু আৰু এখন গাড়ীত এইফালে বৌ মামু আছে আৰু এইফালে আইজনী বনু ততলি আৰু ধদৌ ফটো মৰা জেগা আমি পাই গ'লোহি আমি আজি আচলতে আহিছোঁ চব ফটো শ্বুট কৰিবলৈ দেখিছে নাই চব আমাৰ ৰাইজ পুৰা কেনেকৈ ৰেডি হৈ আহিছে চব বিহু বতৰত নহয় আজি এইয়া মুগা কাপোৰ কানি পিন্ধি গোটেই পৰিয়াল আমি আহি গৈছোঁ এইফালে আইজনী আৰু ততলি এতিয়া জেগা চাই আছে কোনফালে ক'ত কেনেকৈ ফটো উঠিম এয়া চাই আছে হিচাপ লগাই আছে এইফালে বৌ আৰু ধদৌৱে কিবা এটা কৈ আছে এইফালে বনু আছে মা ৰখি আছে আৰু দাদুৱে সেইয়া দূৰত কেঁচুৱা ৰখি আছে তাক আমি কেঁচুৱা ৰখিবৰ কাৰণেই আনিছোঁ আৰু এইফালে বেলেগ মানুহ আহিছে নহয় সেয়া মানুহ এয়া ফটো শ্বুট কৰি আছে দেখিছে নাই আৰু বাকী ঠাইখিনি দেখাওঁ এয়া আমি আজি ফটো মাৰিবলৈ আহিছোঁ বগী নদীৰ ওচৰত থকা ছয়ললৈ ফটোৰ কাৰণে ছেটআপ ৰেডি আৰু আমাৰ এতিয়া এইবিলাক দৰ্শকবৃন্দ ৰখি আছে আৰু আমাৰ আজিৰ ফটোগ্ৰাফাৰ আইজনী এতিয়া আইজনীয়ে ফটো শ্বুট কৰি আছে এয়া চাওক আৰু বাকীসকলে ৰাইজ লাইনত থিয় হৈ আছে এটা এটাকৈ ফটো উঠিব আৰু এয়া চলি আছে ফটো শ্বুট আৰু এইফালে আমাৰ কেমেৰামেন এইফালে বৌৱে ঢোল লৈ আহিছে ঢোল লৈ এবাৰ মাক জীয়েক এয়া আৰু এইবাৰ আমাৰ আইজনী ফটো উঠাত ব্যস্ত ফটোগ্ৰাফাৰ হ'ল বাপেক এইফালে মা আৰু বনু মাৰ লগত মই বৌ এয়াই আৰু আমি ইমান দেৰি ইমান সাজি কাচি অহাৰ আজিৰ আউটকামটো এয়া দেখিলে নহয় ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব